নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আপোনালোক সকলোৱে চাগে মঠ মন্দিৰত গৈ নিশ্চয় ভাল পায় আৰু মন্দিৰত গ'লেতো কিবা এটা বিশ্বাস লৈ যোৱা যায় বা কিবা এটা মনৰ কামনা এটা ভাবি থোৱা যায় আৰু মন্দিৰত গ'লে সেইটো সম্পূৰ্ণ হোৱা যেন লাগে বা হোৱাৰ পিছত মন্দিৰত ফুল চাকি দি অহা যায়। এনেদৰে আজিও মই এটা মন্দিৰত যাবলৈ ওলাইছোঁ, মানে যিটো মন্দিৰত মই প্ৰায়ে গৈ থকা হয় আৰু আজি তাতে এপাক গৈ আহিম বুলি ভাবিছোঁ। মানে আগতে মই এবাৰ নে তিনিবাৰ গৈছিলোঁ এই মন্দিৰটোত, তাৰ মই এতিয়া ৰিচেণ্টলি যোৱা বেছি দিন হোৱা নাছিল। তাৰপিছত আজি মোৰ বা এজনে লগ ধৰিছে আৰু মই এই মন্দিৰটোত গৈয়ে ভাল পাওঁ, সেইকাৰণে বা যেতিয়া লগ ধৰিছে মই এবাৰতে যাম বুলি ক'লোঁ। তাকে আজি বলকচোন সেই মন্দিৰটো আপোনালোকক দেখাই দিওঁ আৰু মন্দিৰটোত কি বিশেষত্ব আছে সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আৰু কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাওঁ। এতিয়া মই ওলাওঁ, ৰেডি হওঁ, গা পা ধুই আহিলোঁ, ওলাই পিনে এতিয়া যাম আৰু বৰষুণো দিছে, বতৰটো ইমান ভাল নহয়। চাওঁ, গৈ পিনে আপোনালোকক মন্দিৰত গৈ ডাইৰেক্ট লগ পাইছোঁ। আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ। এতিয়া ই ৰিক্সা আমি পিলপিলি বুলি কওঁ, কিছুমানে টমটম বুলি কয়, বহুত নাম আছে ইয়াৰে। আমাৰ ইয়াতে পিলপিলি বুলি কয়। পিলপিলিত গৈ আছোঁ এতিয়া। এয়া খুৰা আহিছে, মাইনা, আমি চাৰিজনে গৈ আছোঁ এতিয়া। এইটো আমি ভিতৰৰ ৰাস্তাৰে আহিছোঁ, হয় এঘণ্টামান লাগিব, কিন্তু ভিতৰৰ ৰাস্তাৰে আহিছে সেইকাৰণে খুব ভাল লাগিছে আৰু বতৰটো আজি খুব ভাল যে সেইকাৰণে ভাল লাগিছে গৈ। এতিয়া গৈ আপোনালোকক মন্দিৰত লগ পাই আছোঁ। এতিয়া নামঘৰত আহিলোঁ, আহি পিনে ইয়াতে চাকি জ্বলালোঁ। ইয়াতে অকল চাকি জ্বলা হয়, ইয়াতে চাকি জ্বলালোঁ। আপোনালোকৰ মনত আছেনে, মোৰ যিসকলে ভিডিঅ' আগৰ পৰা চাইছে বা কণ্টিনিউ কৰিছে সিহঁতে গম পাব এইটো হৈছে বাসুদেৱ মন্দিৰ। ইয়াতে মই আগতেও এবাৰ আহি পাইছোঁ আৰু সেইবাৰো মই ব্লগ দিছিলোঁ, কিন্তু এইবাৰ মানে মন্দিৰটোৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম আৰু আপোনালোককো জনাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া চাকি দিলোঁ আৰু এইফালে মন্দিৰ আছে, তাতে আমি সেৱা কৰোঁ আৰু পূজাৰে আমাক আশীৰ্বাদ দিয়াই নাই, এইখিনি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ সকলো। এই মন্দিৰটো হৈছে বাসুদেৱ মন্দিৰ, কিন্তু এইটো গাখীৰ খোৱা মন্দিৰ বুলি কোৱা হয়। এয়া গাখীৰ মেইন হয় ইয়াতে, মানে গাখীৰ ঢালিব পাৰিলে ভাল আৰু কাৰণে গাখীৰ আনিছোঁ এতিয়া ঢালিব। ইয়াতে গাখীৰ ঢালা হয়, গাখীৰ কিয় ঢালা হয় সকলোখিনি জনাব আপোনালোক চেষ্টা কৰিম, আপোনালোকে চাই যাব। ইয়াতে গাখীৰ ঢালা হয়। এই গছজোপা যে দেখিছে, এই গছজোপা হৈছে কচন্দা ফুলৰ গছ, মানে এইজোপা গছৰ তলতে গাখীৰ ঢালা হয়। আৰু গাখীৰ ঢালে যে মানুহে বা সকলো ভকতসকলে আহি যে গাখীৰ ঢালে, গাখীৰখিনি কিন্তু ক'তো নাযায়, মানে যিখিনিত ঢালা হয় সেইখিনিতে শুহি নোহোৱা হৈ যায়। মানে এতিয়া ক'ত নোহোৱা হৈ যায়, গাখীৰখিনি ক'ত যায়, আজিও এই মন্দিৰটোত ৰহস্য হৈ আছে। আজিও কোনো গম নাপায় যে গাখীৰখিনি ক'ত যায়। আৰু এই বাসুদেৱ মন্দিৰটোক গাখীৰ খোৱা মন্দিৰ বুলিও কিয় কোৱা হয় সেই বিষয়ে আমি দেউৰীয়া বৰ্তাজনক সকলোখিনি সুধিলোঁ আৰু দেউৰীয়া বৰ্তাজনে ধুনীয়াকৈ আমাক বুজাই দিছিল, কিন্তু বৰ্তাজনৰ ভইচটো ইমান ভালকৈ অহা নাছিলে, সেইকাৰণে মই পিছত ভইচ অভাৰ কৰি দিব লগা হ'ল। এতিয়া মই ঘৰত গৈ সকলোখিনি আপোনালোকক ভালকৈ বিৱৰি গৈ আছোঁ। আমি এতিয়া সেৱাকাৰী গোটেইকেইটাই এয়া আসনবিলাক, তিনিটা আসন আছে সেৱাকাৰী, ভাল লাগিছে আহি, ভাল লাগিছে। আৰু এয়া এতিয়া প্ৰসাদ দিছে আমাক। বাহঁতে ঘৰৰ পৰা প্ৰসাদ লৈ আহিছিলে আৰু প্ৰসাদ নানিলেও মানে ইয়াৰ পৰা দি দিয়ে প্ৰসাদ হিচাপে। তাকে এতিয়া আমি প্ৰসাদ খাই লওঁ। ওলালোঁ, সেৱা চেৱা কৰি ধুনীয়াকৈ প্ৰসাদ খাই অলপ ৰেষ্ট ল'লোঁ। মন্দিৰত ভিতৰত বহি খুব ভাল লাগে। আজি প্ৰথমবাৰ আহিছে মোৰ লগত, কেনেকুৱা লাগিছে বা? বহুত ভাল লাগিছে। মন্দিৰ মই প্ৰথম দৰ্শন এইখন, আৰু বিশেষকৈ মোৰ ভণ্টিজনীৰ লগত ৰখাৰ কাৰণে বেছিকৈ ভাল লাগিছে। য়েছ, খুব ভাল লাগিছে বাহঁতৰ লগত আহি। এতিয়া আমাৰ ইয়াতে আলহী ঘৰ আছে, আমাৰ বাইদেউহঁতৰ ঘৰ আছে, তাতে যাম, গৈ পিনে চাহ তাহ খাই ঘৰমুৱা হ'ম আৰু।
এতিয়া এই বাহঁতৰ ঘৰ আহি পালোঁ। কি ৰ'দ আজি, আমি আহোঁতে ৰ'দ নাছিলে, এতিয়া বহুত ৰ'দ ওলাইছে, গৰম। আমি আহিছিলোঁ কেতিয়াবাই লেকচাৰ মাৰি মাৰি চাহ খালোঁ, কিমান টাইম লেকচাৰ মাৰিলোঁ, ভিডিঅ' কৰিবই নহ'ল। আৰু আহিছে কোন এয়া, হেল্ল', সকলোৰে পৰিচিত মোৰ ভিডিঅ' কংকনা চৌধুৰীৰ ভিডিঅ'। মই এতিয়া যাব ওলাইছোঁ, বহুত ৰ'দ দিছে আজি। ভাত খোৱা কথা কৈছিলা, ভাত নাখাওঁ আৰু যাওঁ এতিয়া। কিবা ক'বা নেকি বাইদেউ? কি ক'ম আৰু, ভাত খাব দিছিলোঁ, ভাত নাখালা। হাতী কহাই আহোঁতে দেখিলোঁ, কিন্তু যোৱাৰ পিছতহে মই ভিডিঅ' কৰিলোঁ। আমি এতিয়া এয়া দৰং ৰিজৰ্টত খাব আহিছোঁ। এইকেইটা ইমান মৰম লাগিছে, সেইকেইটা নাই, ইমান কিউট লাগিছে। ইয়াতে খাওঁ, কি ৰ'দ দিছে বা। ইয়াতে এতিয়া ভাত খাই ঘৰলৈ উভতিম আৰু। কওক, কি ক'ব? কি ক'ব? কি হ'ব খুৰা? পোলাও খাব আৰু বা ৰাইচ। এতিয়া খাই বৈ ওলাই আহিলোঁ, আহি উঠি এনেই অলপ বাহিৰত খোজকাঢ়িছোঁ। বহুত অভাৰ হৈ গৈছে, মানে বাইদেউহঁতৰ ঘৰত চাহ তাহ খাই আহিছিলোঁ, সেইকাৰণে পেট ভৰি আছে। এই ঘৰলৈ পেকিং কৰি লৈছোঁ আৰু। পৰিৱেশটো ভাল লাগিছে, আকাশখন আজি ইমান ধুনীয়া। ঘৰটোৰ পৰা আহিলোঁ, আহি পাই ড্ৰেছ চেঞ্জ কৰাই নাই। ড্ৰেছ চেঞ্জ কৰাৰ আগতে মই যোনটো মন্দিৰত গৈছিলোঁ, বাসুদেৱ মন্দিৰ, তাৰ বিষয়ে অলপ কৈ লওঁ বুলি ভাবিছোঁ। মানে তাত গৈ পিনে মানে ভিডিঅ' কৰিব নহ'ল, ভিডিঅ' কৰিলেও মানে বহুত হুলস্থুল হৈ আছিলে, আৰু আমাৰ নিচিনাকৈ বহুত ভকত আহিছে আজি, আৰু গান বজাই থৈ দিছিলে, সেইকাৰণে ভিডিঅ'টো আৰু সেনেকৈ ক'ব নহ'লে, সেইকাৰণে ভাবিছোঁ এতিয়া কৈ দিওঁ। যিজন দেউৰীয়াৰ পৰা আজি অলপ কথা জানি আহিলোঁ গাখীৰ খোৱা মন্দিৰৰ বিষয়ে। মানে গাখীৰ খোৱা মন্দিৰটো হৈছে বাসুদেৱ মন্দিৰ, মানে বিষ্ণুক পূজা কৰা হয়। ভকতসকলে মানে প্ৰসাদ নিনিলেও মানে গাখীৰটো লৈ যায় ঢালিবৰ কাৰণে। মন্দিৰটো গাখীৰ খোৱা মন্দিৰ কিয় হ'ল, সেই বিষয়ে আপোনালোকসকলক ক'ব বিচাৰিছোঁ থুলমূলকৈ। দেউৰীয়াজনে কোৱা মতে ঊনবিংশ শতিকাৰ সময়তে স্থাপন হৈছিলে। মানে সেই সময়ত মন্দিৰটো য'ত এতিয়া স্থাপন আছে, সেই সময়ত গোটেইখিনি আগতে হাবি আছিলে। সেই যেতিয়া হাবি আছিলে, মন্দিৰটোৰ ওচৰতে নেপালী এঘৰ মানুহ আছিলে। তেওঁৰ নেপালী যিজন ঘৰৰ সদস্য, তেওঁৰ এহাল ম'হ আছিলে। ম'হালেৰে তেওঁ মানে ঘৰখন পুহি আছিলে আৰু খেতি বাতি কৰিছিল, কিন্তু ম'হালৰ পৰা মানে গাখীৰ পাইছিলে, এনেকৈ ম'হাল চৰাই গাখীৰ পাই সেনেকৈ বেছি ঘৰখন চলাই আছিলে। তাৰপিছত এদিন তেওঁ দেখিলে যে ম'হাল য'ত বান্ধি থৈ দিয়ে, ম'হাল নোহোৱা হৈ আছে। তাৰপিছত তেওঁ চিন্তিত হৈ গ'ল, কোনে চুৰ কৰিলে, মানে চুৰ কৰা বুলি ভাবিছে, কোনে বা চুৰ কৰি নিলে, সেনেকুৱা হৈ গ'ল। তাৰপিছত তেওঁ বহুত চিন্তিত হৈ গ'ল, বা বিচাৰিলে, গোটেই হাবিয়ে বননিয়ে বিচাৰি তেওঁ নাপাই উঠি ঠিক দুপৰীয়া টাইমত আৰু বননিৰ মাজতে তেওঁ শুই দিলে। মানে ভাগৰে যুগৰে থাকি মানে একো নোখোৱাকৈ বিচাৰিব আহিছে, ৰাতিপুৱা সময়তে যিহেতু হৈছিলে, ঠিক দুপৰীয়া টাইমতে হাবিৰ মাজতে শুই দিলে। শুই দিওঁতে তেওঁৰ এটা সপোন দেখিলে। সেই সপোনতে বগা বস্ত্ৰ পিন্ধা মানুহ এজন তেওঁ সপোনতে দেখা পালে। মানে শুই থাকোঁতে তেওঁক জগালে, মানে সপোনে দেখি আছে তেওঁ, কিন্তু সপোনতে তেওঁ শুই থাকোঁতে মানুহজনে জগালে, বগা বস্ত্ৰ, তাৰপিছত ওপৰত পাগুৰি মাৰা, সেনেকুৱা মানুহজন, মানে পূৰা ভগৱান স্বৰূপ মানুহ আৰু। তাৰপিছত তেওঁক দেখালে যে যদি তেওঁ ম'হাল পাব বিচাৰে, তেন্তে বননিৰ মাজতে পচন্দা ফুল বুলি কওঁ আমি ইয়াতে, আপোনালোকে বা কি বুলি কয়, এতিয়া ফুলটো মোৰ ওচৰত নাই, নহ'লে দেখাব পাৰিলোঁ। পচন্দা ফুল বুলি কয়, বগা সৰু ফুলটো আৰু। সেই বগা ফুল এজোপা আছে বননিৰ মাজত, তাতে যদি গাখীৰ ঢালে তেওঁ ম'হাল পোৱা যাব। সেইখিনি কথা কৈয়ে মানুহজন গুচি গ'ল। তাৰপিছত তেওঁ লগালগ সাৰ পালে, সাৰ পাই দেখে যে ওচৰতো কোনো মানুহ নাই। তেওঁ গম পালে যে তেওঁ সপোন দেখিছিলে, কিন্তু কথাটো তেওঁ ভাবি চালে যে কোন আছিলে বা কিয় সপোনটো দেখালে। তাৰপিছত তেওঁ অলপমান বিশ্বাস কৰিলে যে ক'ত বননিৰ মাজত ক'ত পচন্দা ফুল আছে, তেওঁ বিচাৰি গ'ল। তাৰপিছত বিচাৰোঁতে দেখিলে তেওঁৰ ওচৰতে এটা পচন্দা ফুল আছে। তাৰপিছত তেওঁৰ তেতিয়া আৰু এটা বিশ্বাস জাগিল, তেতিয়া পচন্দা ফুলডাল দেখা পালে। তাৰপিছত আহিলে ঘৰত, আহি পিনে ৰাইজৰ ওচৰা মানুহ কিছুমানক ক'লে, আলোচনা কৰিলে, এনেকৈ সপোনত দেখাইছিল, ম'হাল মোৰ পাম বুলি ক'লে। তাৰপিছত ওচৰৰ মানুহবিলাকে কি কয় কি নকয় তেওঁ কাণ নিদিলে। তেওঁ নেক্সট দিনাখন গৈ সেই পচন্দা ফুল গছৰ তলতে গাখীৰ ঢালিলে। ঘৰত যেতিয়া উভতি আহে, উভতি আহি চালে যে য'ত তেওঁ ম'হাল বান্ধি থৈছিলে বা য'ৰ পৰা নোহোৱা হৈছিলে, তাতে ম'হাল সেনেকৈ আছে যেনেকৈ তেওঁ বান্ধি থৈ দিছিলে।
আহি তেওঁ পূৰা বিশ্বাস কৰিলে যে কোন আছিলে সপোনত সেইজন। তাৰপিছত ওচৰৰ মানুহবিলাককো ক'লে যে এনেকুৱা মোক সপোনত দেখাইছিলোঁ মোৰ মহ ভাল হেৰাওঁতে। তাৰপিছত এনেকৈ মই পায়ো গ'লোঁ গাখীৰ ঢালোঁতে। তাৰপিছত ওচৰৰ চুবুৰীয়াইও বিশ্বাস কৰিলে। তাৰপিছত সেনেকৈ যেতিয়া হৈ গ'ল তেতিয়া মানে গছজোপাত তেওঁলোকে পূজা কৰিব ল'লে। তাৰপিছত গাঁৱত যিমানে সেনেকুৱা ঘটনা হয় বা মহ হেৰালে গৰু হেৰালে সেনেকৈ মানে গছজোপাত পূজা কৰিলে গোটেইখিনি মানে ফল পাইছিলে সিহঁতে। সম্পূৰ্ণ বিশ্বাস কৰিলে। মন্দিৰ তেতিয়া হোৱা নাছিল কিন্তু সেই গছজোপাতে তেওঁলোকে শৰাই দি পূজা কৰিছিল। তেতিয়াৰ পৰা কৰি আজি ধুনীয়াকৈ এটা মন্দিৰ স্থাপন হৈ গৈছে। সেইটোৱে হৈছে বাসুদেৱ মন্দিৰ। এই মন্দিৰটোত মই আগতেও গৈছোঁ বা যিসকলে মোৰ ভিডিঅ' কণ্টিনিউ কৰে, বেছি নাই ছাবস্ক্ৰাইবাৰ হ'লেও যিকেইটা কণ্টিনিউ কৰে সিহঁতে গম পায় বাসুদেৱ মন্দিৰত মই আৰু এবাৰ গৈছিলোঁ। তেতিয়া মই বিশেষ জনা নাছিলোঁ বা এই বিষয়ে জনা নাছিলোঁ। আজি গম পালোঁ এই বিষয়ে, ময়ো জানিলোঁ আৰু আপোনালোককো জনাই দিলোঁ। তাতে কিছুমান ভুল হ'ব পাৰে। মন্দিৰ দৰ্শন কৰি আহি খুব ভাল লাগিল মনটো। তাকে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই বাই।